দিয়েই ডাঙৰ নহয়। এইটো নালাগে, এইটো নহয়, এইটো নহয়। তুমি কোৱা, তুমি কোৱা। স্লোগান দিয়া, স্লোগান। এই মাইকটো কিয় বন্ধ কৰিছে? এইটো হেৰিটো মই ভিডিঅ' মাৰিছোঁ, পূৰা ভিডিঅ' কৰি আছোঁ, টোটেল ভিডিঅ' হা এইটো। দিয়া 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 বকুল দিয়া। আজি আমি ৰাষ্ট্ৰীয় দিৱসৰ উপলক্ষে আপোনালোকক সমৰ্পণৰ বাবে অনুৰোধ জনাইছোঁ। সকলোৱে ৰাস্তালৈ ওলাই আহক আৰু ৰাষ্ট্ৰীয় দিৱস সকলোৱে মিলি আমি পুনৰ ৰাষ্ট্ৰীয় সুঁৱৰিব লাগিব আৰু এই ৰাষ্ট্ৰীয় সুঁৱৰা সময় আহি পৰিছে। এই সময় বহুত বিপদজনক। জুই আহি অসমবাসী ৰাইজ, জুই আহি হাত পালেহি। আগৰ পুনৰ ৰাখি জন্ম হওক, পুনৰ অসমলৈ উভতি উভতি হওক, পুনৰ অসমলৈ প্ৰাণ হাজৰিকা উভতি আহক। হে অসমবাসী ৰাইজ, আপোনালোকৰ আমাৰ সমস্ত শেষ হৈ যাবলৈ আমি অনুমান কৰিছোঁ। আমাৰ অনুমান ভূপেন হাজৰিকাই কৈছিল, অনুমান কেতিয়াও শেষ নহয়। আৰু আজি আমি অনুমান কৰিব পাৰিছোঁ, আমি অসমবাসী সংকটত উপনীত হৈছোঁ আৰু এই সংকটে আমাক লাহে লাহে গঢ়ি আহিছে। সেইকাৰণে আমি পুনৰবাৰ অসমলৈ আকৌ লাচিতক জন্ম দিবলৈ ওলাই আহিছোঁ। অসম সংকটত, কিন্তু অসমবাসী ৰাইজ ইমান নিচলা নহয়। সংগঠনে জন্ম এই মিৰিগনাসকল আপোনালোকক পুনৰ সুঁৱৰিছোঁ আৰু আপোনালোকক পুনৰ সুঁৱৰিছোঁ। আপোনালোক আকৌ অসমলৈ ওলাই আহক। অসম সংকটজনক অৱস্থাত আৰু লাহে লাহে চুৰি কৰি হাত পালেহি। লাহে লাহে চুৰি কৰি হাত